হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টো একদম খোৱাৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ। এইফালে আমি তৰমুজ খাব বহিছোঁ। হাজবেণ্ডে বজাৰত গৈছিল, তাৰ পৰা তৰমুজ এটা আনিছিল আৰু এতিয়া আমি তৰমুজ খাই আছোঁ। আৰু এইফালে পিহুক দেউতাকে তৰমুজ খাব দিছিল। তাই মানে নাখাওঁ বুলি কৈ আছিল। তাইক বাৰ বাৰ দিলেও মানে তাই নাখাওঁৱে কৈ আছিল, নাখালেই তাই। আৰু এইফালে বজাৰখিনি বেগতে আছে, মই অলপমান উলিয়ালোঁ বাৰু। ইয়াতে কিবা কিবি আছে আৰু চব্জি আৰু শাকো আনিছিল, পালেং শাক আৰু বিলাহী, স্কচ কিবা কিবি চব্জি আছে। আৰু মই বোলো শাককেইডাল বাচিয়ে থৈ দিওঁ, বন্ধৰ দিনাখন বেছিয়ে কাম ওলায়। আৰু এইফালে আমাৰ পিহু আহিয়ে গ'ল, তাই শাক বাচিব মোৰ লগত। আজিকালি মানে মোৰ একদম কাম কৰা কাৰণে বেছি কষ্ট নাই আৰু, দেখিছে তাই আহিয়ে পায়। যি কামেই নকৰোঁ কিয় মই, তাই আগতে বহি ল'ব একদম। আৰু এইফালে পিহুক দেউতাকে এতিয়া দৈ খুৱাই দি আছে। তাই দৈ খাই ভাল পায়, সেইটো কাৰণে তাইক দৈ খুৱাই দি আছে। আৰু এয়া দুপৰীয়াৰ সাজত আজি বনাইছিলোঁ বিন আলু ভাজি, আৰু এইফালে আছিল দালি, আৰু বনাইছিলোঁ ৰ'ব দেখাই আছোঁ আৰু এয়া আছিল ৰঙালাও ভাজি অকণমান বনাইছিলোঁ মই, জলকীয়া অলপ বেছিকৈ দি পিনে। আৰু এইফালে আছিলে সৰু মাছ পিঁয়াজেৰে ভাজিছিলোঁ। আৰু আজি এয়াই আছিল দুপৰীয়াৰ সাজত। চিম্পলকৈ কিবা এটা বনালোঁ আৰু সেনেকৈয়ে খালোঁ। ৰবিবাৰ বুলিও আজি আমি বন্ধ দিনত তেনেকৈ খালোঁ। আৰু আমি দুয়োজনে এতিয়া ভাত খাব বহিছোঁ। আজিকালি আমি সেনেকৈ একেলগে খোৱা নহয়েই, কাৰণ এজনকৈ ভাত খাব লাগে, বিহুক চাব লাগে, এজনে চাই থাকিব লাগে যে, সেইটো কাৰণে একেলগে খোৱা নহয়। আৰু অফিচ থকা দিনকেইটাতো নহয়েই দিনত একেলগে খোৱা, বন্ধৰ দিনাখনে ৰবিবাৰৰ দিনটোৱে আমি একেলগে দুপৰীয়া মিলিজুলি এসাঁজ খাওঁ আৰু লগে ভাগে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালেহে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।